হে গাইজ চাওক মানে এইটো হৈছে হাউলি যিটো ৰাস মেলা হয় সেই মেলাৰ ৰাতিৰ পৰিৱেশটো চাওক না কিমান ধুনীয়া হৈছে। এইটো হৈছে মেইন গেট। এতিয়া ভিতৰত সোমাই যাম। চ' আপোনালোকক সম্পূৰ্ণ গোটেই মেলাখন দেখাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, বহুত ভাল লাগিব। আৰু সিফালে চাওক, সেইটো হৈছে মেইন যিটো মন্দিৰ হয় সেয়া সিফালে আছে। আৰু চাইডেদি দোকান চোকান এইফালে অকল। হে গাইজ চাওক, এইটো হৈছে অনন্ত শয্যা। চাওক এইটো হৈছে অনন্ত শয্যা, কিমান ধুনীয়াকৈ সজাইছে। মিশ্ৰ অৱতাৰ, তাৰমানে যিটো মাছৰ অৱতাৰ, শ্ৰীকৃষ্ণই যিটো মানে মাছৰ অৱতাৰ ৰূপ ধাৰণ কৰিছিল সেইটো। এয়া চাওক, এইটো হৈছে কুৰ্ম অৱতাৰ। আৰু এয়া চাওক বৰাহ অৱতাৰ। এয়া চাওক বৰাহ অৱতাৰ। আৰু সেইফালে আছে নৰসিংহ অৱতাৰ। এয়া চাওক, এইটো হৈছে নৰসিংহ অৱতাৰ হয়। আৰু সেয়া চাওক বামন অৱতাৰ হয়। আৰু আগত আছে পৰশুৰাম দেৱ অৱতাৰ। আৰু এয়াই চাওক কংকজ যিটো কাৰাগাৰ হয়, এইটো হৈছে কংকজৰ কাৰাগাৰ হয়। আৰু কংকজৰ এই যিটো কাহিনী হয়, এই কাহিনী লৈ জুবিন দাই, আমাৰ মৰমৰ জুবিন দাই এটা ধুনীয়া গীত অকল সিয়ে গাইছে। চ' আপোনালোকে চাব, ভাল লাগিব। আৰু শ্ৰীকৃষ্ণই যে মাখন যে চুৰ কৰি খাইছিল, এই চাওক লৱণ চোৰ বুলি লিখি দিছে। এতিয়া ভগৱান শ্ৰীকৃষ্ণই মানে গছত বহি গোপীসকলক যি বাঁহী বজাইছিল। চ' চাওক সেইফালে আছে গোপীসকল। আৰু শ্ৰীকৃষ্ণই ধুনীয়াকৈ গছৰ ডালত বহি ধুনীয়া মধুৰ কণ্ঠৰে মধুৰ সুৰেৰে বাঁহী বজাই আছে। এই চাওক, আৰু তাতে লিখি দিছে গোপিনীৰ বস্ত্ৰহৰণ। চাওক শ্ৰীকৃষ্ণই যে গোপীসকলৰ যে বস্ত্ৰ হৰণ কৰিছিল, চাওক গোপিনীৰ বস্ত্ৰহৰণ বুলি লিখি দিছে তাতে। চাওক গাইজ, আপোনালোকে এইখিনি চাই হয়তো গম পাইছে, অকল হয়তো বুজি পাইছে যে এইটো মানে এইখিনি মূৰ্তি বা এইখিনি ছবিত একচুৱেলি আমাক কি বুজাব বিচাৰিছে। এই গোটেই কাহিনীখিনি হৈছে কুৰুক্ষেত্ৰৰ কাহিনী হয়। চাওক তাতে লিখি দিছে কুৰুক্ষেত্ৰ। মই চোৱা নাছিলোঁ, এতিয়া শেষত লিখি দিছে কুৰুক্ষেত্ৰৰ মানে বহুত কাহিনী, বহুত দীঘলীয়া কাহিনী হয়। চ' ইয়াত মানে এই মূৰ্তি দি বুজাই দিছে যে কুৰুক্ষেত্ৰত কেনেকুৱা কাহিনী হৈছিল। চ' এইটোৱে মানে বুজোৱা হৈছে মূৰ্তিৰ জৰিয়তে। চাওক সিফালে কিছুমান মূৰ্তিৰ মানে গাত মানে তীৰ বিন্দাই দিয়া হৈছে। চ' মানে কুৰুক্ষেত্ৰৰ যিটো যুদ্ধ, চ' সেই বিষয়ে কিবা এটা ইয়াৰ পৰা আমি জানিব পাৰোঁ, কিবা মানে বহুত কিবা কিবি জানিব পাৰোঁ। চ' ইয়াৰ মানে বহুত দীঘলীয়া এটা কাহিনী আছে, ষ্টৰি আছে। চ' চাওক না, আপোনালোকে গমেই পাইছে। আৰু গাইজ চাওক, এয়া হৈছে বিশাল কিং কোব্ৰা।
গড কিমান বনাইছে কিন্তু একবাৰে মজাকে হে গাইজ চাওক এইটো হৈছে স্বচ্ছ গাঁৱৰ মানে আৰ্হিমূলক যিটো প্ৰদৰ্শনী সেয়া চাওক আৰু যিটো হাউলিৰ 95 সংখ্যক হাউলি ৰাস মহোৎসৱৰ প্ৰাংগণ দিনাংক চাওক 7 তাৰিখৰ পৰা আৰম্ভ হৈছে 21 নৱেম্বৰলৈকে থাকিব চ' মানে এই স্বচ্ছ গাঁৱৰ এইটো পৰিৱেশটো বেলেগ হ'ব যিটো আমাৰ নেচাৰ পৰিৱেশ হয় সেয়া হ'ব এই ভিতৰত আমি সোমাই গৈ আছোঁ এইটো গেটৰ ভিতৰত চাওক সিফালে দেখাম গোটেইখিনি চ' আপোনালোকে খালি ভিডিঅ'ৰ পৰা আঁতৰি নাযাব সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আপোনালোকে ইয়াত হৈছে প্লাষ্টিকৰ বেগ হয় মানে যিখিনি আমাৰ অলাগতিয়াল বস্তুখিনি এই একচুৱেলি প্লাষ্টিক বস্তু হয় এনেকুৱা যিটো আমাৰ বহুত ক্ষতি কৰি থাকে পৰিৱেশৰ ক্ষতি কৰি থাকে চ' প্লাষ্টিক মানে এই ঠাইত থ'ব লাগে চাওক এয়া আমাৰ গাঁৱলীয়া পৰিৱেশ হয় চাওক যিটো আমাৰ গাঁৱৰ পৰিৱেশ হয় সিফালে গৰু আছে দুটা চাওক সিফালে অনাময় শৌচাগাৰ আৰু শেষত এটা বস্তু আছে চাওক সেইটো হৈছে চাওক সেয়া হৈছে বীজাণু মানে আমাৰ যিটো পৰিৱেশৰ ধ্বংস কৰে ক্ষতিকাৰক মেইন বস্তুৱে হৈছে বীজাণু সেয়া চাওক শেষত আছে একেবাৰে সেই গাইজ চাওক এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু সিফালে আছে শ্ৰী শ্ৰী হৰিদেৱ আৰু এয়া আছে শ্ৰীধৰ দামোদৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ সিফালে 4 গুৰুজনা 4 মহান গুৰু একেলগে আছে ইয়াতে মানে স্মৃতিবোৰ ৰখাৰ বাবে এনেকুৱা কৰি ধুনীয়াকৈ সজাই থৈছে চাওক 4জন মহান গুৰু হয় চাওক কিমান ধুনীয়া পৰিৱেশ এটা বনাইছে চাওক না আচৰিত লগা সিফালে হিমালয় পৰ্বতৰ নিচিনা লাগি আছে মোৰ ৰাতিৰ পৰিৱেশটো মানে অকল মানে দেখাতে অকল হিমালয় পৰ্বতৰ নিচিনা কিমান ধুনীয়া দেখাত গাইজ চাওক মানে ইয়াত আছে আমাৰ যিবিলাক মহান ব্যক্তি হয় সিহঁতৰ স্মৃতি সিহঁতৰ যিবোৰ মূৰ্তি হয় সেইবোৰ ধুনীয়াকৈ সজাই বনাই ৰাখিছে চাওক তাতে আছে মধুবৈশ্য আৰু ইয়াত আছে ফণী শৰ্মা নিশিত দাস আৰু ডক্টৰ ভূপেন হাজৰিকা আছে বিষ্ণুপ্ৰসাদ ৰাভা আৰু কবিগুৰু ভূপেন হাজৰিকা সংগীতজ্ঞও হয় ধুনীয়া আৰু চাওক আৰু ইফালে আছে জ্যোতিপ্ৰসাদ আগৰৱালা
Are you all my personal বাপ্পা থামিলে মূৰটো একেবাৰে ঘূৰাই দিছে মূৰটো একেবাৰে শেষ এতিয়া এনেকৈ নামি আছোঁ